শৰণ বড়োৰ বিৰুদ্ধে আমাৰ পৰিকল্পনাটো এনেকুৱা ধৰণৰ যে বহুদিনৰ পৰাই এই বাঁছবাট সমষ্টিৰ শৰণ বড়োৱে বিধায়কৰ নিচিনা এটা আসন দখল কৰি আছে, কিন্তু আমাৰ সংখ্যালঘু অঞ্চলত তেওঁৰ কোনো অৱদান নাই, কোনো ধৰণৰ কাম তেখেতে কৰিব পৰা নাই। এই ৪-৫ মাহৰ পৰা যে তেখেতে এটা মন্ত্ৰিত্ব লাভ কৰিছে, এই মন্ত্ৰিত্ব লাভ কৰি তেখেতে এটা বস্তুৱে লাভ কৰিছে যে জাংগিলাৰ নিচিনা, আমি নিউজত শুনা মতে জাংগিলাৰ নিচিনা এজন ব্যক্তিক তেখেতে সিন্ডিকেটত বহাইছে। তেওঁ প্ৰতিটো কামে জাংগিলাৰ জৰিয়তে কৰি আছে। তেওঁৰ সম্পত্তি পাহাৰ কৰিছে জনগণৰ কাৰণে, ৰাইজৰ কাৰণে, ভোটাৰৰ কাৰণে, মাজবাটবাসী ৰাইজৰ কাৰণে তেখেতে একো কৰা নাই। মাত্ৰ তেওঁৰ সম্পত্তিৰ হাৰ শতকৰা তেখেতে আমাৰ 226.17% বৃদ্ধি কৰিছে। গোটেই অসমত তেওঁৰ সম্পত্তিৰ হাৰ শতকৰা বৃদ্ধি ৩য় স্থান তেখেত দখল কৰিছে অসমৰ ভিতৰত। এজন বিধায়ক হৈ 5 মাহৰ এটা মন্ত্ৰী হৈ ইমান টকা পইচা সম্পত্তি কেনেকৈ ঘটিল? মাত্ৰ দুৰ্নীতিৰ জৰিয়তে তেখেতে এইবিলাক কৰিবলৈ পাইছে। সিন্ডিকেটৰ পৰা তেখেতে পইচা পাইছে, বিভিন্ন কমিশ্যন ৰাজ চলাইছে, সেইবিলাক দি আজি এইবিলাক সম্পত্তি কৰিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে আমি সংখ্যালঘু তথা বিটিচিবাসী ৰাইজক এই BPF দলৰ পৰা বিৰত থকাৰ কাৰণে অনুৰোধ জনাইছোঁ। আহা 9 তাৰিখৰ যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত সকলোৱে বিটিচিৰ শান্তিৰ স্বাৰ্থত, বিটিচিৰ ভালৰ স্বাৰ্থত, বিটিচিৰ উন্নয়নৰ স্বাৰ্থত UPPL দলৰ প্ৰত্যেকটো কেণ্ডিডেটক আপোনালোকে ভোট দি জয়যুক্ত কৰিব। আৰু আমি ৰাইজক প্ৰতিশ্ৰুতি দিওঁ যে যোৱা 5 বছৰত প্ৰমোদ বড়ো চৰকাৰৰ দিনত আপোনালোকে সকলোৱে জানে, এটা বন্দুকৰ আৱাজ আপোনালোকে শুনা নাই, এটা গুলিৰ আৱাজ আপোনালোকে শুনা নাই, এটা কিডনেপিং হোৱা নাই, ডেথ বুলি কোনো শব্দ বিটিচিত উচ্চাৰণ হোৱা নাছিল, কোনো আৰ্মি মিলিটাৰীৰ কোনো হেৰি নাছিল, ফ্লেগ মাৰ্ক নাছিল, কোনো হত্যা হিংসা নাছিল, কোনো কিডনেপিং নাছিল, কোনো চান্দা নাছিল, কোনো কমিশ্যন নাছিল, কোনো দুৰ্নীতি নাছিল। এনেকৈ এটা সুশাসন প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিত প্ৰৱৰ্তন কৰিছিল আৰু আমি শান্তিত বসবাস কৰিবলৈ পাৰিছোঁ। আপোনালোকে সকলোৱে জানে যে আজি BTC অঞ্চলত বিভিন্ন জাতি ধৰ্মৰ মানুহে আমি বসবাস কৰোঁ। এই BTCত আজি যোৱা 5টা বছৰত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত আমি ভাতৃত্ববোধেৰে জীয়াই থাকিবলৈ পাৰিছিলোঁ। আজি 5 মাহীয়া 6 মাহীয়া কাৰ্যকালত সেইখিনি কিন্তু হেৰুৱাই পেলাইছোঁ। জাতি ধৰ্মৰ মাজত আজি বিভিন্ন ধৰণৰ ঘৃণাৰ ভাৱ বিয়প আৰম্ভ কৰিছে, বিভিন্ন জুৱা খেল আৰম্ভ হৈছে, আজি ঘৰ জ্বলাজ্বলি আৰম্ভ হৈছে, বিভিন্ন ধৰণৰ কিডনেপিং আৰম্ভ হৈছে, হত্যা আৰম্ভ হৈছে, বম ব্লাষ্টিং আৰম্ভ হৈছে। এনেকৈ যদি BTCত অশান্তি হৈ থাকে তেতিয়াহ'লে আমাৰ নিশ্চয় অহা দিনবিলাকত BTCত এক অশান্তিৰ পৰিৱেশ সৃষ্টি হ'ব। গতিকে BTCৰ শান্তি ৰক্ষাৰ স্বাৰ্থত, BTCৰ ডেভেলপমেণ্টৰ স্বাৰ্থত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি UPPL দল চলি আছে, এই দলৰ প্ৰত্যেকটো প্ৰাৰ্থীক ট্ৰেক্টৰৰ ছবিত ভোট দিয়াৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ।